হে গাইজ গুড ইভিনিং মানে আজি হল টিচাৰ ডেৰ আগৰ দিন মানে 4 ছেপ্টেম্বৰ আৰু আজি অলপ তেল চেল ভৰাই ৰ'ব তেলৰ দাম যি মানে তাৰপিছত কৈ আছোঁ আপোনালোকক তাৰ মানে কিয় আমি তেল ভৰাই আছোঁ কিয় ক'ত গৈ আছোঁ চাওক তো এতিয়া শুনক আৰু বলক তাৰ মানে কালি হল টিচাৰ ডে তাৰ মানে টিচাৰ ডেৰ কি কৰিব লাগিব সেইটো দায়িত্ববোৰ লৈছোঁ আমি মানে সেই আমি দায়িত্ব লৈছোঁ তো সব ৰেডি মানে এতিয়া বেলুন লাগে বেলুন তো বেলুনৰ কাৰণে যাই আছোঁ মৰ্ণই তো বলক আমাৰ লগত বেলুন চেলুন আনি কালি টিচাৰ ডে মস্ত এনজয় হ'ব ভাই তো ফাইনালি ৰমেনৰ দোকানৰ পৰা ল'লোঁ বেলুন আৰু এই চাওক বেলুন মানে কমকৈ লৈছোঁ দিয়কচোন মানে অলপ চলপ লাগিব আৰু তো এতিয়া বলক কালি লগ কৰিম আপোনালোকক কালি মানে আজিয়ে চাওকচোন পৰিৱেশটো কি মানে আল্ট্ৰা পৰিৱেশ এটা সৃষ্টি হৈছে তো বহুত ভাল লাগিছে ভাই মিছ কৰিম এই পৰিৱেশটো আৰু আজিৰ কাৰণে মানে কালি লগ হ'ব 5 ছেপ্টেম্বৰত এতিয়া মানে শুই আছোঁ তাৰপিছত ৰাতিপুৱাই লগ হ'ব মানে এতিয়া ষ্টাৰ্ট কৰিম তো বলক ধোৱা নাই মানে ৰাতিপুৱাই উঠি বাইকখন ল'লোঁ আৰু এতিয়া স্কুলত বলক ডাইৰেক্ট মানে কিছু কাম কৰিব লাগিব এতিয়া তো বলক কিমানকৈ হৈছে তেলৰ দাম 97 হা আৰু কি কম তেলৰ দাম মানে কেইদিন পিছত মানুহৰ হাতত বাইক থাকিব কিন্তু তেল নাথাকিব फाइनली पहुंच गए स्कूल में अभी कुछ काम करना है बाद में देखो पाई गलो और स्कूल तो पाई गलो माने बाइक तो प्लेस কৰি থও তাৰ পিছত অলপ কাম কৰিব লাগিব তাৰ মানে ব্যানাৰ বিলাক টানাব লাগিব আৰু বক্স বিলাক ঠিক কৰিব লাগিব তো বলক পৰাই মানে শান্তিপূৰ্ণভাৱে ৰেষ্ট লবা দিলো গাড়ীখনক আৰু এতিয়া স্কুলত মানে ইহঁতে কল কৰিছিল বক্স নাকি কিবা মিলাব পৰা নাই তো মিলাই দি থৈ যাও আৰু এইটো হল অফিস রুম এইবিলাক মানে কিবা কিবি আৰু ৰুম গোটেইখিনি ৰুম মানে এতিয়ালৈকে আমাৰ ৰুমবিলাক সেটেল হোৱা নাই মানে তো প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী মুকুল অংকুৰ মানে নেগুৱা কিন্তু আমি এইটোত ক্লাছ কৰি আছো মানে এতিয়া বৰ্তমানত এইটোত ক্লাছ কৰি আছো আৰু নেক্সটত মানে আমাৰ ৰুমটো চেঞ্জ কৰি দিব মানে এতিয়া আৰু পিছৰ ব্যাকগ্ৰাউণ্ডটো এনেকুৱা মানে বিক্ৰম লোক নাই ভাল ও ভাই কি কম আর পুরা দিনটো মানে আজি ভাগার লাগি যাব তার মানে এতিয়া আকৌ যাই আছো মিষ্টিৰ কাৰণে সিহঁতক বক্সটো ঠিক কৰি দিলো মানে সব ফালে জামেলা এতিয়া তাৰ মানে মিষ্টি লৈ আহো তাৰ মানে কিবা এটা খোৱাব লাগিব না এশটা মিষ্টি ভাগ্যৰ পিছত লৈ যাত্ৰা কৰি আছো ভাই কাম চলি আছে সকলে কামত হাই গাইস আৰু এক চাওকচোন এবাৰ তাৰ মানে মোৰ ফ্ৰেণ্ড হয় বেয়া ফালি আছে মানে বেলেগ এটা জোশ তাৰ মানে ব্লগ বনাবলৈ তাৰ মানে বহুত ব্লগ বনায় বা এতিয়া সব ৰেডি মানে বহুত ৰাতিপুৱাৰ পৰা কাম কৰি মানে এনেকুৱা বনালোঁ মানে সিমান ভাল নহ'লেও হয়কচোন কিবা এটা হৈছে আৰু কিবা এটা ঘটনা হ'ল মানে সম্বৰ্ধনা সভাত এই ৰাছিদুল ভাই যে আছে আপোনালোকে জেনুইন কমিটিত দেখা পায় ইয়াক মই আৰু ই ভাই বন্ধু হয় কিন্তু ইয়াক দিব দিছে মোক গামোচাই মানে কেনে এটা মই মাত্ৰ মানে বেলেগ হৈ গৈছে চাওক আজি শিক্ষকৰ উৎসাহ উদ্দীপনা যোগাই শিক্ষকসকলে তোমালোকে শিষ্যরা আহিব পাৰে হঠাৎ গুৰুজন আৰু যিহেতুকে দায়িত্বটো লৈছিলোঁ সেইকাৰণে মিষ্টিৰ দোকানো দিলোঁ মানে সবকে খুৱাব লাগিব চাওক হে মিষ্টি 10 টকা ভালে দেখা গৈছে দে তো ভাই পুৰা আল্ট্ৰা এতিয়া সব শেষ মানে এতিয়া খেলা হ'ব আৰু খেলাৰ অৰ্ডাৰজন থাকিব ভাই আল্ট্ৰা ধৰণৰ খেলা হ'ব এতিয়া ভালকৈ চাব ভিডিঅ'টো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্ৰস্তাৱন দি দিব আজি ভলিবল খেলা আৰম্ভ কৰিলো প্ৰিয় স্যাৰ ভাল পাও বহুত ভাল পাও জমাতের লেখা পড়া বড় হয়ে সমাজ গড়া সততা সেইখন স্কুল আৰু সেইটো সময়ত মানে ভাল লাগে তেতিয়া যেতিয়া শিক্ষকসকল বন্ধুৰ দৰে হয় আৰু শিক্ষাদানো বন্ধুৰ পৰা মানে শিক্ষা তেনেকৈ ল'ব পাৰি তেতিয়াহ'লে আটাইতকৈ ভাল লগা মোৰ আটাইতকৈ ফেভাৰাইট বুলি ক'ব পাৰি এতিয়া খেলি আছে মানে ভলীবল মই খেলি আছোঁ জল্লৈ মানে এটাই ভাল লাগিছে দিয়ক জল্লৈয়ে মোৰ মেইন
আৰু কেইজনমান বান্দৰ ফ্ৰেণ্ডে কি কৰিছে জানেনে, এই স্প্ৰে আনিছে, চেজ দিলাক কি আৰু আজি চব চেজ দিলাক। আৰু অৱশেষত আপোনালোকে চাই আছে এই আমাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ। তো মোৰ তৰফৰ পৰা হেপী টিচাৰ্ছ ডে অল অফ ইউ, মানে সকলোকে বহুত 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 মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা।